বাসী আৰু ৩ নং কোকৰাঝাৰৰ যিমানবিলাক বাসিন্দা আছে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে মোৰ ওপৰত আস্থা ৰাখিছে আৰু মোক চবে বিপুল ভোটত জয়যুক্ত কৰাই দিছে। এইটো আমি ধন্যবাদ জনাব বিচাৰিছোঁ। পাৰ্টিৰ হাইকমাণ্ডে ডিচিশ্যন ল'ব আৰু সেইমতেই কাম যাব। মই এতিয়া একো বিশেষ নাজানো। আমাৰ পাৰ্টিৰ হাইকমাণ্ড আছে, ইহঁতে ডিচিশ্যন ল'ব, সেই মৰ্মে আমি কামটো কৰিম। বিটিচিবাসী আৰু ৩ নং কোকৰাঝাৰৰ যিমানবিলাক বাসিন্দা আছে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে মোৰ ওপৰত আস্থা ৰাখিছে আৰু মোক চবে বিপুল ভোটত জয়যুক্ত কৰাই দিছে। এইটো আমি ধন্যবাদ জনাব বিচাৰিছোঁ। পাৰ্টিৰ হাইকমাণ্ডে ডিচিশ্যন ল'ব আৰু সেইমতেই কাম নিশ্চয় যাব। মই এতিয়া একো বিশেষ নাজানো। আমাৰ পাৰ্টিৰ হাইকমাণ্ড আছে, ইহঁতে ডিচিশ্যন ল'ব, সেই মৰ্মে আমি কামটো কৰিম। কৈ আছো যে মহিলা সবলীকৰণ আৰু যুৱ প্ৰজন্মক আগুৱাই নিয়াত মই কাম কৰিম।